ছোৱালী চাই আছে ইয়াত বহি বহি চাই থাক তোৰ এদিন ন আমি যাওঁ আগবাঢ়ো ন তো আমি টাউনলৈ ওলাই আহিছিলোঁ তো আমি পালোঁ এটা ল'ৰাক লগৰ যোনে ছোৱালী চাবলৈ কাৰণে বহি আছে পূৰা বহি কি শুই আছে সি পূৰা সেয়া আমি পালোঁহি গাৰ্লছ কলেজ লখিমপুৰ বালিকা মহাবিদ্যালয় মই যদি অসমীয়া ভালকৈ ক'ব পাৰিছোঁ তেতিয়াহ'লে এখন বালিকা মহাবিদ্যালয় বুলিয়ে কোৱা হয় বহুত ডাঙৰ মহাবিদ্যালয় কিন্তু আমাৰ ল'ৰাবিলাকৰ কাৰণে এইখনত জেগা নাই অনলি ফৰ গাৰ্লছ আমি ট্ৰিপল কৰি লখিমপুৰৰ টাউনৰ মাজমজিয়াৰ পৰা ট্ৰিপল কৰি গৈ আছোঁ ইউটিউব কণ্টেণ্ট পাই যাবি না অঁ ঠিকে পুলিচে ধৰিলে ইউটিউব কণ্টেণ্ট পাই যাম পুলিচে ধৰিলে মাজমজিয়াত পলাম তোক এৰি পেলাই তো গাইজ যদি পুলিচে ধৰে কণ্টেণ্ট পাই গ'লোঁ আৰু অ' ভাই পলা অ' ভাই পুলিচক পাত্তাই নিদিলে আমাৰ আৰমান দাই পুলিচক পাত্তা নিদিয়াকৈ গুচি গৈছে ইয়াৰ মাজেদি আমি গৈ আছোঁ ভাই ইমান স্পীডত নচলা আমি অন দ্য ৱে টু গো টু বিশাল লেটছ গো টু বিশাল ব'ল সোমা চেকিং টেকিং নাই আমাৰ চিধা সোমাই গ'লোঁ এইবিলাক গিফ্ট কৰিব পাৰি ছোৱালীক কিমান দাম যে 140 চাওক দিছ ইজ ষ্টাইল বাজাৰ লাইটডাল অঁ ষ্টাইল বাজাৰ মই ক'লা হৈ গ'লো এইবাৰ অ'কে লেটছ গ' টু ষ্টাইল বাজাৰ কাপোৰ বস্তু বহুত আছে কাপোৰ পৰা ধৰি পেলাই টিফিন বক্স পৰা ধৰি চব আছে বাট আমাৰ ওচৰত মানি নাই অলপ ওপৰলৈকে যাওঁ কি হেণ্ডচাম নহ'ব ভেৰি হেণ্ডচাম বিদায় দিলোঁ আমি ষ্টাইল বজাৰৰ ঘৰ যাব লাগে দেৰি হৈছে অ'কে গাইজ আকৌ এয়া কি ট্ৰিপল কৰি মোক আৰমানে থৈ আহিব ৰাস্তাৰ মাজতে এৰি দিব বুলি কৈছে চাওঁ কি হয়গৈ আমাৰ ইমান দাই পুলিচৰ পৰা ভয় নকৰে সি আমাক নৈতিটো থৈ আহিবগৈ অঁ ইয়াত বেলেগ বহুত ডাঙৰ ঘটনা এটা হ'ল মানে হৈছিলে কি আৰমান দাই আমাৰ নো এণ্ট্ৰি বাদ দিয়ক ৰেড লাইট আছিলে ৰেড লাইটত সোমাই দিলে চাইকেল এখনত খুন্দিয়াই দিলে আমি নামিলোঁ ৰাজনীতি গ'ল ৰাইটত মই আহিলোঁ লেফ্টত চিধা পলাইছোঁ ট্ৰেফিক যি খেদি আহিছিলে ন বাপৰে বেয়া ভয় লাগিছিলে কাৰেণ্ট গুচি গ'ল মাজত হেলমেট আছিলে তিনিটা বহি আছিলে ৰেড লাইটত সোমাইছে খুন্দিয়াই দিলে আছিলে খুন্দিয়াই মেলি লাট মাৰি দিছে তাৰপিছত পলালে আমিও যি চাইডে পলাইছো বাপৰে মই ডাইৰেক্ট নামি পলাইছো ৰেড লাইটতো ভৰাই দিছিলে কেছ নাই আমি ৰাস্তাত আহি গ'লো খোজকাঢ়ি এয়া ভৰি দি খোজকাঢ়িব লগা হৈছে সি পলালে ভয়তে ভাবি চিন্তি আমি আহি পালোঁ সি পাকঘৰ চাওঁ আজি ইয়াতো খাইছে কেনেকুৱা লাগে অলপ মাৰিলে যাওঁ অৰ্ডাৰ কৰিছোঁ চলে ভটৰে দুটা বহি লওঁ ইয়াত লাইট পৰা নাই বে হয় ভালে যাওঁ এতিয়া যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব